বান্দৰ বহি আছে ওচৰে পাজৰে এতিয়া ভয়ো লাগিছে দূৰত আছে এনেকা লাগিছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল MMP Vlogs। আজি আমি আহিছোঁ এটা নতুন ভিডিঅ' লৈ আৰু মোৰ লগত আছে সত্য ছাৰ। এয়া সদায় আমি ব্ৰিজৰ ওচৰত ৰখোঁ। আজি ব্ৰিজ পাৰ হৈ ৰখিলোঁ আৰু ৰাস্তাত পুলিচে ধৰিলে আমাক কাগজ পত্ৰ চাই পেলাই যেনিবা আমাক এৰিলে একো নাই, চব কাগজ পত্ৰ আমাৰ ৰখি আছে যিহেতু। গতিকে আজি আমি যাম হাতীমূৰা ফালে আৰু তাত কোন কোন গৈছে কমেণ্ট কৰি জনাব আৰু চাই থাকক MMP Vlogsৰ এই ধামাকা ভ্লগ। है मेरी तो सब यहाँ मिटा ले सभी आजा फासले मैं चाहूँ मुझे मुझसे बांट ले जरा सा मुझ में तू झाँक ले मैं हूँ क्या গাইজ ফাইনেলি পাই গৈছোঁ আৰু হাতীমূৰা থানাৰ ওচৰত আৰু ভিউটো বঢ়িয়া আছে, চাব পাৰে একদম মজা প্লেচ। জয় হো চাওক MMP Vlogs ধামাকা ভিডিঅ' আহি থাকিব। এতিয়া অলপ চলপ শিকিছোঁ কেনেকৈ ভিডিঅ' দিব লাগে আপোনালোকৰ আশীৰ্বাদত। ত' আপোনালোকে সদায় আশীৰ্বাদ দিব, মৰম কৰিব, এয়াই আৰু মোৰ ফালৰ পৰা। গাইজ বৰ্তমান আমি পাই গ'লোঁ এতিয়া হাতীমূৰা উত্তোলন কেন্দ্ৰ আৰু এইটো এটা পিকনিক স্পট হয়। পিকনিকৰ টাইমত বহুত মানুহ আহে, থাকিব গাড়ী থ'ব জেগা নোহোৱা হৈ যায়। গতিকে আপোনালোকে 360 এটা ভিউ চাওক। এতিয়া 360 ভিউ। এতিয়া আমি যাম মন্দিৰৰ ফালে, মন্দিৰত কি দেখা পাওঁ আপোনাক চেষ্টা কৰিম। গতিকে ব'লক আপোনালোকৰ লগত লৈ যাওঁ আৰু সত্যচাকো লগত লৈ যাওঁ। গতিকে ব'লক আৰু ন। গাইজ বৰ্তমান আমি হাতীমূৰত আছোঁ, আপোনালোকে গম পায়েই। এতিয়া আমি বৰ্তমান এটা হাতী দেখা পাইছোঁ, সেইটো বনৰীয়া নে ঘৰচীয়া আমি একো নাজানো। গতিকে ভাবি আছোঁ তাকে কি কৰোঁ, আগত যাওঁ নাযাওঁ। তাৰপিছতে কি কৰে ভাইবনে যাবতো লাগে চাগে, ভয়ো লাগিছে দূৰত আছে এনেকা লাগিছে। কাৰণ দুদিন আগতে তেজপুৰ টাউনত হাতী ওলাইছিলে এটা, সেইটোৱে নেকি? গতিকে ওচৰত মই গম পাম। গতিকে ব'লক, ইমান ভয় কৰি লাভ নাই। ফাইনেলি হাতীটো ঘৰচীয়া হাতী ওলালে। এতিয়া ভয়টো মানে ভাগিলে চবৰে আমাৰ। গতিকে আমি এতিয়া মন্দিৰ যাওঁ ব'লক। Close till I get up. Time is barely on our side in us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. গাইজ আমি এতিয়া বৰ্তমান হাতীমূৰা টেম্পলত সোমাইছোঁ। এয়া চৌপাশটো চাওক মন্দিৰৰ। ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত ভাল লাগিছে আহি। বেছি কথা নকওঁ, আপোনালোকে চাই যাওক। এটা বান্দৰ বহি আছে। এয়া গণেশ মন্দিৰটো। শান্তিময় পৰিৱেশ এটা হয়। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এই মন্দিৰ অৱস্থিত। চাৰিওফালে প্ৰাকৃতিক পৰিৱেশ আৰু গোটেই চবফালে বান্দৰে বান্দৰ। মন্দিৰটো দেখোন শিৱদৌলৰ নিচিনা। গাইজ আমি বৰ্তমান পূজা কৰিলোঁ এই বাবাৰ ওচৰত, আৰু পূজা কৰি পেলাই এতিয়া প্ৰসাদ দিছিল তাৰপৰা মন্দিৰৰ পৰা। কিন্তু প্ৰসাদ জাষ্ট অকণমানে খাব পাৰিলোঁ। বান্দৰে ইয়াতে বহুত অটপালি কৰি আছে, থাপ মাৰি হাতৰ পৰা লৈ যায়। দেখা পাইছে বান্দৰ বহি আছে ওচৰে পাজৰে। এতিয়া বম ভয় লাগিছে, ওচৰতে ভৰিছে টান মাৰি দিয়ে। চাই আছে পূৰা, সেইটোৱে দেখা পাইছে, চাই আছে পূৰা একদম মোচন দি চাবলৈ ভয় লাগিছে দিয়াখিনিৰ পৰা। বান্দৰ আছে, যাবলৈ ভয় লাগিছে। দুফালে দুটা বহি আছে পূৰা চিকিউৰিটি গাৰ্ড নিচিনাকৈ বহি আছে দুফালে। মানে চব দি দিলোঁ, কল প্ৰসাদ দি দিছিলে, চব দিলোঁ খাবলৈ। এতিয়া মানে পিছ এৰা নাই, লাগি আছে। আমি এটা ৰখা 10 মিনিটমান হৈ গ'ল। বান্দৰকেইটা তথাপি ৰখি আছে এতিয়াও। বান্দৰে এতিয়া যাবই লাগিব, ৰখি থাকিব নোৱাৰিম। আৰু
মন্দিৰ চৌপাশটোকে দেখাওঁ আপোনালোকক কি আছে চাই যাওক। আৰু কথা বেছি নক'ব পাৰোঁ কাৰণ মন্দিৰৰ পৰিৱেশ যিহেতু, আৰু ভিউবিলাক চাব পাৰি। ইয়াতে বৰ ধুনীয়া ভিউ আছে। এতিয়া আমি য'ত ৰখি আছোঁ এটা ভিউ পইণ্ট হয়। এইফালে ব্ৰহ্মপুত্ৰ নদী আছে আৰু এইফালে ওপৰত মন্দিৰটো আছে আৰু কাষে কাষে বান্দৰবিলাক আছে। হনুমান জয় বজৰং বলি কি জয়। আমাৰ সত্য চাই ফটো মাৰি আছে, ধুনীয়া ফটো। তেজপুৰ চঙতে পাই যাব কেইদিনমান পিছত। আৰু ভিউ পইণ্টটো চাওক আপোনালোকে, প্ৰাকৃতিক পৰিৱেশত মাজত এটা মনোমোহা দৃশ্য, প্ৰাকৃতিক পৰিৱেশেই মনোমোহা দৃশ্য আৰু লগতে মন্দিৰটো আছে আৰু মনোমোহা দৃশ্য। এতিয়া বান্দৰ কটা গ'ল, চকেশ্বৰ যাওঁ যাওঁ লাগিছে, গতিকে আকৌ টিকেট দেখাব পাৰোঁ, দেখাম আৰু আপোনালোকক। গাইছ আমি বৰ্তমান পাই গ'লোঁ হাতীমূৰা মন্দিৰত চৌহদত, আৰু মোৰ কাষতে মন্দিৰটো আছে, ঠিক ওচৰতে আছে। আমি বহি আছোঁ এতিয়া বৰ্তমান এইটো। আৰু এই মন্দিৰটো নিৰ্মাণ কৰিছিলে পৰমত্ত সিংহই 1667 শতাব্দত। আৰু এই মন্দিৰটো আছে আপোনাৰ হাতীমৰা পাহাৰৰ ওপৰত, চিলঘাটৰ ওচৰতে আছে, নগাঁৱত। জখলাবন্ধাৰ পৰা অকণমান আহিলেই পায়, গতিকে আহিব পাৰে ইয়ালৈ। বহুত ভাল লাগিছে আহি, দেখাত আমাৰ কামাখ্যা মন্দিৰটোৰ নিচিনা অলপমান দেখিবলৈ। কাৰণ এইটো বহুত পুৰণা। আজি দেখাব অহা মন্দিৰটো আপোনালোকে এইটো মেইন মন্দিৰ চাই লওক এবাৰ। বেক কেমেৰা আপোনালোকক অন কৰি দেখাই দিছোঁ এতিয়া। আৰু এই মন্দিৰটো নিৰ্মাণ কৰিছিলে পৰমত্ত সিংহই 1667 শতাব্দত। আৰু বৰ্তমান মন্দিৰটো আপোনাৰ চিলঘাটৰ ওচৰতে আছে, হাতীমৰা পাহাৰৰ ওপৰত অৱস্থিত হৈ আছে। হাতীমূৰা পাহাৰ বুলি কয় জেগাটোৰ নাম। আৰু ওচৰত ব্ৰহ্মপুত্ৰৰ কাষতে, আৰু জখলাবন্ধাৰ পৰা অলপ দূৰ আহিলেই পায়। কলংমুখো আছে ইয়াতে, কলং নদী। গতিকে আহিব পাৰে, বেছি দূৰো নহয়। আৰু ইমান এটা ধুনীয়া জেগাত থকা অৱস্থাত যেতিয়া আপোনালোকে নাহে কেনেকুৱা কথা। গতিকে আহিব ইয়ালৈ, চাব আৰু দৰ্শন কৰিব এবাৰ মন্দিৰ। আৰু মন্দিৰটো হৈছে আপোনাৰ দুৰ্গা দেৱী মন্দিৰ, আৰু লগত শিৱও আছে, শিৱ বাবাও আছে। গতিকে আহিব এটা আপোনালোকে 360 ভিউ হয়। আৰু মন্দিৰৰ ইফালে আছে ব্ৰহ্মপুত্ৰ নদী, আৰু মন্দিৰৰ চৌপাশটো বহুত ডাঙৰ হয়। গতিকে আহি ভাল লাগিছে, আহিব ইয়ালৈ। আৰু চব ভাল হয়, বান্দৰৰ পৰা ভাল লাগিছে আহি। গাইজ বৰ্তমান আমি ইয়াৰ পৰা যাব লৈছোঁ, হাতীমৰা থানাৰ পৰা। আৰু যদি ভিডিঅ'টো ভাল পালে চাই তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ফাৰ্ষ্ট চাই আছে তেনে ছাবস্ক্ৰাইব কৰি দিব। আৰু আহিব আপোনালোকে ইয়াতে চাব, ইয়াতে আহিব, চাব, এনজয় কৰিব। এনজয় মানে কি, ভগৱানৰ ওচৰত সেৱা কৰিব। আৰু এনজয় মানে কি, আপোনাৰ গোটেই পৰিৱেশটো ভাল লাগে, ধুনীয়া পৰিৱেশ, ফটো চটো উঠিবৰ কাৰণে ধুনীয়া জেগা। আৰু বহুতে ভিডিঅ'টো চাই কিন্তু লাইক নকৰে, গতিকে লাইক কৰি দিব ভাল পালে। পুৰণি কালৰ আহোম যুগৰ মন্দিৰ এখন, পৰমত্ত সিংহই বনাইছিলে। গতিকে আহিব, চাব। থেংক ইউ।